মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক ইতিমধ্যে ও লুক এট দি মুন কবিতাটো ভালদৰে পঢ়াই দিয়া হৈছে আৰু আজি সেই কবিতাটো মই ধুনীয়াকৈ তোমালোকক বুজাই দিম এতিয়া চোৱাচোন ইয়াতে এটা ধুনীয়া পিকচাৰ আছে এতে কি আছে এটো কি হয় ৰাতি যে আকাশত ওলাই জোনটো আৰু ইয়াক ইংৰাজীত কি বুলি কোৱা হয় মুন এজোপা গছজোপা ইংৰাজীত কি বুলি কোৱা হয় ট্ৰী এটো এটা ফেচালটো কি বুলি কোৱা হয় ওল এটো এটা লাইট টুক লেম্প বুলি কোৱা হয় আৰু ইয়াতে এগৰাকী লেডি আছে আৰু এটা বয় আছে এই বয়টোৰ মাকক ইংৰাজীত কি কোৱা হয় মাদাৰ এতিয়া আমি কবিতাটো লৈ যাওঁ কবিতাটো আছে Oh look at the moon কৈছে যে সেই মুনটোলৈ চোৱাচোন আকাশত যে ওলাইছে মুনটোলৈ চোৱাচোন She is shining up there সি মানে তাই এতিয়া এই মুনটোক ছোৱালী বুলি ধৰি লৈছে কৈছে যে she is shining মানে উজ্জ্বল হৈ থকা up there মানে তাই তাত ধুনীয়াকৈ উজ্জ্বলি হৈ আছে mother মানে কি মা কৈছে যে মা এই লৰাটোৱে কৈ আছে মাকক মা she looks তাই দেখা পাইছে looks মানে দেখা মানে চোৱা like a lamp in the air মানে হৈছে বতাহ আৰু lamp মানে হৈছে আমি যে জ্বলাও lamp মানে চাকি like a lamp in the air আৰু তাই আকাশত বা বতাহত কেনেকুৱা দেখিছে এটা লেম্পৰ দৰে দেখা পাইছে last week যোৱাটো সপ্তাহত she was small মানে সৰু আৰু smaller মানে দুটাৰ মাজত সৰুটোক বুজাইছে she was smaller তাই সৰু আছিল and shape আৰু আকৃতি লৈছিল like a bow আৰু সৰু হৈ থাকোতে তাই আকৃতিটো আছিল bow দৰে ধেনু ব্ৰিয়াল এখন নাওৰ দৰে আছিল এনেকুৱা but now মানে এতিয়া কিন্তু এতিয়া she is grown bigger আৰু তাই ডাঙৰ হৈ বৃদ্ধি হৈ গৈছে তাই আকৃতিটো and shape like an O আৰু তাই দেখিবলৈ এতিয়া কেনেকুৱা হৈছে O দৰে হৈছে এটো চোৱা O দৰে হৈ গৈছে এতিয়া বুজিলা আকৌ এবাৰ বুজাই দিম ৰবা Oh look at the moon look মানে চোৱা সেই মুনটোলৈ চোৱা she is shining up there আৰু তাই তাতে ধুনীয়াকৈ উজ্জ্বল হৈ আছে mother মা she looks তাই দেখিবলৈ পাইছে like a lamp in the air তাই ধুনীয়াকৈ আকাশত বতাহত এটা লেম্পৰ দৰে দেখা পাইছে last week she was smaller আৰু আগৰটো সপ্তাহত তাই সৰু আছিল and shaped like a bow আৰু কেনেকুৱা দেখিছিলে এখন ধেনুব্ৰিয়া নাওৰ দৰে দেখা পাইছিল but now she is grown bigger কিন্তু এতিয়া তাই grown মানে বৃদ্ধি হৈছে আকৃতিটো বৃদ্ধি হৈছে আৰু bigger মানে ডাঙৰ হৈছে and shaped like an O আৰু এতিয়া কেনেকুৱা দেখিছে এটা O দৰে দেখা পাইছে হয়নে O দৰে দেখা পাইছে এতিয়া মই ধুনীয়াকৈ বুজাই দিলো তোমালোকে ভিডিওটো চাই এটো ধুনীয়াকৈ পঢ়িবা আৰু ইয়াতে কেইটামান চোৱা look moon sea shining there mother look lamp air last week smaller shape bow grown bigger shape এই শব্দগীতাৰ অৰ্থ ধুনীয়াকৈ অসমীয়াত লিখিবা এই ভিডিওটো চালে গম পাবা মই কৈ গৈছো আৰু যিকিটা নোৱাৰা হেগিটা থৈ দিবা মই পিছত লিখি দিম কিন্তু ভিডিওটোতে মই গুটেগিটা কৈ দিছো তোমালোকে চাই হেখিনি কৰিবা ইয়াৰ পাছত আমি ইয়াতে থকা প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম এখিনি আজি তোমালোকৰ ভিডিওটো ইয়াতে সামৰিছো তোমালোকে ধুনীয়াকৈ কবিতাটো অসমীয়াত বুজাই দিয়া হোৱাকে পঢ়িবা ধুনীয়াকৈ আৰু এটা কাম কৰিবা তোমালোকে ধুনীয়া হাতৰ আখৰত কবিতাটো গুটেটো ভালদৰে লিখিবা